নমস্কাৰ, মায়াংক মেমৰিজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। আজি মন সিমান ভালেই নহয়, কাৰণ মায়াংকৰ এটা এক্সিডেণ্ট হৈ যায় যোৱাকালি। তাক ৰুমত আবদ্ধ কৰি ৰাখিব লগা হৈছে, নহ'লে সি দৌৰি থাকে। কালিও ডক্টৰৰ ওচৰৰ পৰা আহিয়ে আকৌ পথাৰত দৌৰি গৈছে। আমি কণ্ট্ৰলে কৰিব নোৱাৰোঁ। আৰু এতিয়া এইকেইদিন ডক্টৰৰ মতে সি পানী চানী লাৰিব নালাগে, আৰু ক'ৰবাত আকৌ দুখ পালে আকৌ দিগদাৰ হৈ যাব। গতিকে পূৰা তাৰ ওপৰত নজৰ ৰাখিব দিছে। গতিকে তাক নজৰ ৰাখি থাকিলেও সি কিবা এটা হৈয়ে যায়, ইমান উৎপতীয়া সি হৈছে। কালিও আইতাকৰ সৈতে ফুৰিব ওলাই গৈছিল, কিন্তু সি আইতাকৰ লগত নাথাকি সি আগে আগে দৌৰি দিলে, আৰু তাৰ কাৰণে সি ৰাস্তাতে পৰি গ'ল। আৰু ৰাস্তাত শিল আছিলে, আৰু শিলত কপালখন লাগি কপালখন কাটি গ'ল। দক হৈ গৈছে, চিলাই দিবলগীয়া হ'ল। এতিয়া তাক ৰুমত ৰখাৰ বাহিৰে বেলেগ ব্যৱস্থা নাইও। আৰু যিহেতু আমি মানুহ বহুত কম, আমি তাক চোৱা মেলা কৰাৰ কাৰণে, গতিকে ৰুমত সোমাই আছোঁ এতিয়া। আৰু সেইটো কাৰণে ভাল লগা নাই মনটো। আৰু বিৰাট এই বিহুৰ সময়ত সিও এনেকৈ বেণ্ডেজ এটা লৈ ৰাখিব লগা হৈছে। সি কিন্তু সেইটো ফিল কৰা নাই। সি পূৰা এতিয়াও উৎপতীয়া কৰিয়ে আছে, সি বদমাছ কৰিয়ে আছে। কিন্তু আমাৰ ভাল লগা নাই এনেকৈ। এইফালে চাই দিয়াচোন, তোমাক কি হৈছে কৈ দিয়া। এইফালে চাই কৈ দিয়া। এয়া ঔষধ খাবৰ কাৰণে পূৰা জিদ কৰি আছে। ঔষধ তেনেকৈ খোৱা বস্তু হয়নে? ঔষধ তেনেকৈ নাখায় নহয়। তোমাক যিখিনি খাব দিছে ডক্টৰে সেইখিনিহে খুৱাব পাৰিম। নাখায়, যিটো ঔষধ তোমাক ডক্টৰে যিমানখিনি খাব দিয়ে সেইখিনিহে খাব পাৰি। আজি আৰু বিশেষ তেনেকৈ ভিডিঅ' নবনাওঁ। পুৰণি ভিডিঅ' ক্লিপ কেইটামান আছিল, সেইকেইটাকে এড কৰি দিছোঁ ইয়াৰে লগত। সকলোৱে চাব আৰু তাক আশীৰ্বাদ কৰিব, সি যেন সোনকালেই সুস্থ হৈ উঠে।